हेलो नमस्कार मिजुज ब्लॉग यूट्यूब चैनल अन्य भिडिओले आपनालोक सकलोके स्वागतम जनाइছো। আজি মই आपनालोকক এটা বস্তু দেখাব বিচাৰিছো আৰু হেয়া হৈছে এবা খুব ডাঙৰ হৈছে। মই ঘৰতে মাছৰুমৰ খেতি অলপ কৰিছিলো, তাকে ভাবিলো आपनालोकকো দেখাও। মাছৰুমৰ খেতি কৰিবলৈ आपनालोকে খেৰ কাটি 2 ইঞ্চি 3 ইঞ্চি জুখত কাটিব। খেৰবোৰ কাটি 24 ঘণ্টাৰ কাৰণে পানীত তিয়াই থব। খেৰৰ পৰা বীজাণুটো যোৱা লাগি অকণমান উতলাই ললে হ'ব। তাৰ পিছত আপোনালোকে ৰ'দত অলপ সময় শুকুৱাই প্ৰায় 80% শুকুৱাব। শুকুৱাৰ পিছত ধুনীয়াকৈ পলিথিনৰ পেকেটত এনেকৈ ভৰাই দিব। এইবিলাক সব গুটি এটা পেকেটত 200 গ্ৰাম থাকে, যেহেতু মই 4টা ভাগ কৰি লৈছো আৰু ধুনীয়াকৈ খেৰ দিছো, তাৰ ওপৰত গুটি অলপ কিনাই কিনাই হিচি দিছো, আকৌ খেৰ দিছো, আকৌ গুটি দিছো, তেনেকৈ কৰি 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 এইটো পলিথিনটো ফুল কৰি হেচি ইয়াত থকা বতাহবিলাক যোৱাকে হেচি 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 এনেকৈ চেপেটা কৰি দিলো। ওখ আছিলে, ওখৰ পৰা হেচি হেচি ধুনীয়াকৈ চাপ কৰি বান্ধি দিলো। আৰু বান্ধা ষ্টাইলটো আপোনালোকে এনেকৈ কৰিব। এইটো পকাই পকাই এনেকৈ এইটো এনেকৈ কৰি টুপলা কৰি বান্ধি দিব। মোৰ বান্ধা অলপ ভুল হ'ল, এনেকৈ বান্ধি দিলো। প্ৰথমবাৰ কৰিছো যিহেতু, হ'লেও কিন্তু খুব ধুনীয়া হৈছে। চাওকচোন মাছৰুমবিলাক এজবা বেছি ডাঙৰ হৈছে। মাছৰুমৰ খেতি মই এবাৰ প্ৰথম কৰিছো আৰু এনেকৈ হৈ গৈছে, ইমান ভাল লাগিছে মনটো। আৰু সেয়ে ভাবিছো নেক্সট বাৰ কৰিম আৰু নেক্সট বাৰ সৰহকৈ কৰিম। আপোনালোকে মাছৰুমৰ খেতি কৰিলে মানুহজন এনি টাইম লাগি থাকিব নালাগে। মাছৰুমৰ এইখিনি পেকেট কৰি লৈ আপোনালোকে 15 দিনটো ইহঁতক চুবও নালাগে। আন্ধাৰ ৰুম এটাত ধুনীয়াকৈ থৈ দিব। তাৰ পিছত 15 দিনৰ পিছত লাহেকৈ অলপ অলপ পানী স্প্ৰে কৰিব। 10 মিনিট 20 মিনিট তেনেকৈ আৰু অলপ সময় দিব দিনটোত। তাৰ পৰা 25 দিন মানৰ পৰা এনেকৈ ধুনীয়াকৈ ওলাবলৈ ষ্টাৰ্ট কৰি দিব। চাওকচোন মোৰ বহুত হৈছে। কালি 2 কেজি ছিগিলো, আজি আকৌ এইবিলাক হৈ আছে ধুনীয়াকৈ ছিঙিবলৈ। আজি ছিঙিম ভাবিলো, ছিঙাৰ আগতে আপোনালোককো দেখাওঁ। এয়া চৌক, এইজোপা চৌক, এইজোপা চাওকচোন ইমান ধুনীয়াকৈ ওলাই আছে, ছিঙিবকে বেয়া লাগে। খাবলৈ কিন্তু বিৰাট ভাল লাগে। আপোনালোকে মাছৰুমৰ এই খেতিক ব্যৱসায়ৰ ৰাস্তা হিচাপে ল'ব পাৰে। আপোনালোকে ঘৰতে থাকি ধুনীয়াকৈ মাছৰুমৰ খেতি কৰিব পাৰে। এয়া মই কৰি চাই যিটো পাইছো, সেইকাৰণে আপোনালোককো কৈছো ঘৰতে থাকি ধুনীয়াকৈ মাছৰুমৰ খেতি কৰিব পাৰে। কোনো কষ্ট নাই, কোনো ধৰণৰ টেনচন নাই। দিনটোত আপোনালোকে 10-15 মিনিট সময় দিলে আৰু হৈ গ'ল। হৈছে ৱাও, কালি আধা ছিঙি দিলো নহয়। কালিখিনি থকা হ'লে আৰু ধুনীয়া লাগিলে হয় দেখিবলৈ। ইয়াত আছিলে, ইয়াৰ পৰা ছিঙি দিলো মই কালি। এইটো উলিয়াই দিব লাগিব নেকি, এইটো সৰু হৈ থাকিলে। এইবিলাকৰ পৰা মই কালি ছিঙি দিলো, বহুত ছিঙিলো। মাছৰুম খাবলৈও কিন্তু বহুত টেষ্টি। আমি কালি খালো, আপোনালোক সকলোৱে জানে নিশ্চয়। মাছৰুমত প্ৰটিন ভিটামিন বহু পৰিমাণে পোৱা যায় আৰু সেইকাৰণে বেছিকৈ খোৱাটোও ভাল নহয় স্বাস্থ্যৰ কাৰণে। মাছৰুমৰ বিষয়ে আপোনালোকক অকণমান ক'বলৈ চেষ্টা কৰিলোঁ আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট
শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো টেপি অল কৰি দিব যাতে মই দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ প্ৰথমতে পায় আজিলৈ আহিছোঁ বাই বাই